সকলোকে নমস্কাৰ জনাই মোৰ আকৌ এটা ভিডিঅ'লৈ স্বাগতম। আজি মানে কাৰেংঘৰ চাবলৈ আহিছোঁ। ব'লকচোন যাওঁ বা আপোনালোককো দেখুৱাওক। কাৰেংঘৰলৈ সোমোৱাৰ আগতে আমি টিকেটটো কাটি ল'ব লাগিব। টিকেটটো দুই ধৰণে কাটিব পাৰি, অনলাইনো কাটিব পাৰি, অফলাইনো কাটিব পাৰি। যি ধৰণে কাটি ল'ব পাৰিব। টিকেটটো কাটি আমি সোমাই আহিব লাগিব গেটখনেদি। এইটো দেখিছে কিমান ধুনীয়া দেখাইছে কাৰেংঘৰ। ব'লকচোন ভিতৰলৈ সোমাই যাওঁ, কিনো আছে ভিতৰত চাওঁ। এনেকৈ কেইবাখনো দুৱাৰ থাকিব, সেইটোৱেদি সোমাই আহিব লাগিব আমি। এইটো আমি এতিয়া প্ৰথম মহলালৈ গৈ আছোঁ। আৰু এয়া হ'ল কাৰেংঘৰৰ উপৰিভাগ। ভিতৰত একো বস্তু নাই যদিও কিবা এটা ভাল লাগে। ভাবি চাওকচোন আগতে এই ঘৰবোৰ কেনেকৈ বনোৱা হৈছিল। কোনো চিমেণ্ট ব্যৱহাৰ হোৱা নাছিল। বৰা চাউলৰ আঠা আৰু বহু মিশ্ৰণেৰে বনোৱা হৈছিল। আৰু যিসকলে কাৰেংঘৰটো চোৱা নাই এবাৰ চাই যাবহি, কাৰণ এইটো এটা চাবলগীয়া ঘৰ। আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। সকলোকে ধন্যবাদ।